তাকেহে মূৰৰ ওপৰত উঠাৰ আগতে মই গৈ বাৰীখনত পাক এটা মাৰি আহোঁ। যাওক, শাক পাচলি যি পায় দুডালমান বুটলি আনক। মাজনীলে যি পাৰোঁ অকণমান বনাই দিম। জল্দি জল্দি চোতালখন সাৰি লওঁ আৰু। পাকঘৰত গোটেই কাম পৰি আছে। আমাৰ শুনে কি কৰিছে আৰু খোৱা পাতি এৰিলে বা নাই। ল'ৰাটোৰ যে পঢ়া শুনাত অকণো মন কাম নাই। শুন তই ব্ৰহ্মপুত্ৰে ক'ত যাৱ? মা, মাজনী বাই মাছ খাই ভাল পায় নহয়। মই তাইৰ কাৰণে পথাৰৰ পৰা মাছ দুটামান মাৰি আনিব যাওঁ। বাপেৰে আছে নহয়, তই ৰাতিপুৱাতে পথাৰত গৈ অলৌ তলৌকৈ ঘূৰি ফুৰিব নালাগে। তই পঢ়াত গৈ যা। নহ'ব, মই নিজে মাছ মাৰি আনিম আৰু পাপাৰ হাতত দি পঠাম। আজি এসপ্তাহ হৈ গ'ল মাজনী বাক নেদেখা। ঠিক আছে, তই অকলে যাব নালাগে, লগত মই ককাক পঠাই দিছোঁ। শুন কি হ'ল? ইমান আমন জিমনকে বহি আছ যে? তোৰ বৰশীত মাছে নাই খুটিওৱা নেকি? ককা, তুমি আহি পালাহি। এনে মাছ ভালেকেইজনী উঠিছে। চেঙেলী দুজনীমান পালে সামৰিম আৰু। মাজনী বাই চেঙেলী মাছ খাই ভাল পায় নহয়। মাছ ভালেকেইজনী উঠিল দেখোন। আমাৰ সোণ একেবাৰে পাকৈত মাছমৰীয়া। আমাৰ গাঁৱত পুঠি খলিহনাকে আদি কৰি শাক পাচলি, ভাত চাউল একো বস্তুৰে অভাৱ নাই। আমাৰ মাজনীয়ে তাত চহৰত থাকি কিবা খাই আছে। ককা, আমাৰ গাঁৱতে কলেজ এখন খুলিব নোৱাৰিনে বাৰু? ইমান ধুনীয়া গাঁওখন এৰি কিয় বাৰু চহৰত যাব লাগে? লাহে লাহে সকলোবিলাক হ'ব। আমি পঢ়ি থকা সময়ত ইয়াত স্কুল এখনো নাছিল। আমি বহু দূৰ বাট খোজকাঢ়ি চহৰত গৈ পঢ়িব লগা হৈছিল। আমাৰ গাঁওখন এনে বহুত ধুনীয়া। যেতিয়া সকলোবোৰ হ'ব তেতিয়া আৰু ধুনীয়া লাগিব। কবি আনন্দ চন্দ্ৰ আগৰৱালদেৱে আমাৰ গাঁওখনকে লৈ লিখিছিল চাগে। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কতপাল তলহৰা। শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট মুদৈয়ে বেপাৰ কৰে। ককা, এতিয়া যাওঁ ব'লা। মায়ে চাগে আমাৰ কাৰণে ৰখি আছে। হেৰা, জুইত ভাতৰ চৰু বহাই ক'ত গ'লা হে? আপুনি আহিলে হ'বলা। মই বোলো চৰুটো বহাই খাওকতে গৰু ছাগলীকেইটা দানা পানী অকণমান দি থৈ আহোঁ। মই বাৰীখনতে খুচৰি খুচৰি শাক পাত দুডালমান পাই লৈ আহিছোঁ। চালতে কোমোৰা কেইটামান লাগি আছিলে নহয়, তাৰে এটা ছিঙি আনিছোঁ। হাঁহ আৰু কোমোৰাৰ আঞ্জাকণ আমাৰ মাজনীৰ বৰ প্ৰিয়। পিছে ঔটেঙাটোনো ক'ত পালে? আমাৰ গাঁৱৰ ভেবেলা বেপাৰী যে, সি আজি দেওবৰীয়া বজাৰখনলৈ গৈ আছিলে। বাটতে লগ পাই তাৰ পৰাই ঔটেঙা এটা ৰাখি থলোঁ। হ'ব, এতিয়া আপুনি চাহ এটোপা খাই গা পা ধুই ৰেডি হওকগে। মই পাকঘৰৰ যা যোগাৰখিনিত লাগো। পিছে আমাৰ ই সোণৰ মাতষাৰ শুনা নাই যে? ক'ত গলি? আছেনে নাই ঘৰত? আৰু দেউতাকো দেখা নাই দেখোন। শুনে ৰাতিপুৱাৰ পৰা জিদ ধৰিছে। বাইকৰ কাৰণে মাছ মাৰি আনে হেনো। মানা কৰোঁতে নুশুনিলে, সেইকাৰণে লগত দেউতাকে পঠাই দিলোঁ। মামা, এয়া মাছ লোৱা। আৰু এজনী হাঁহ। ককাই গঁৰাল খোলা সময়ত এজনী ধৰি দি পঠাইছে। তই আহিলি? চাওঁ, মাছ দেখোন ভালেমান কেইজনী পালি। এতিয়া আৰু কোনো চিন্তা নাই। আমাৰ মাজনী আৰু তাইৰ হোষ্টেলৰ লগৰ কেইজনীক মাছে মঙহে ঘৰুৱা সাজ ভালকৈ খুৱাব পাৰিম। এতিয়া মই যাওঁ দেই। হাঁহজনী মাৰি কুটি বাচি দিওঁগৈ। পাপা, ময়ো পিছে তোমাৰ লগত মাজনী বা হোষ্টেললৈ যাম। আজি চানডে নহয়, স্কুলো বন্ধ আছে। হ'ব যা, তই কিন্তু এতিয়া অলপমান সময় পঢ়া শুনা কৰি ল। শ্ৰেয়া, হ'ব আৰু দে। এই জুনিয়ৰ মখাৰ আগত তই আৰু দুখ চুখ কৰি নাথাক। নেক্সট টাইম আংকুল আণ্টি চিয়ৰ আহিব তোক দেখা কৰিবলৈ। মই আৰু এতিয়া দুখ চুখ কৰি নাথাকো। এই 3টা বছৰত তই 3 দিন মোৰ মা দেউতাক অহা দেখিছ জানো কেতিয়াবা? মোৰ মা দেউতা নিজৰ লাইফত ইমানেই বিজি, মোৰ কাৰণে টাইম নাই তেওঁলোকৰ ওচৰত। হ'ব, তই এতিয়া মনে মনে থাকচোন। কোনোবাই শুনিব। যি ক'ব লগা আছে মোক ৰুমৰ ভিতৰত কবি। তোৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি উলিয়াই দিবি। শুন, মাজনী নহালৈকে ৱাৰ্ডেন বাইদেৱে আমাক ইয়াতে বহিব দিছে। বহি লওঁ। ভণ্টিহঁত, তোমালোক কোনটো ইয়াৰৰ ষ্টুডেণ্ট? আমি ফাইনেল ইয়াৰ ষ্টুডেণ্ট। ভাল কথা দেই। মই পিয়া দত্তৰ দেউতাক। এইবাৰ তাই নতুনকৈ এডমিশ্যন লৈছে। দেউতা, তোমালোক কেতিয়া আহি পালা? বা আপোনালোক বহিছে। গুড ইভিনিং।
বেছি দেৰি নাই হোৱা তই কি কৰি আছিলি মাজনী তুমি ভালে আছানে নতুন হোষ্টেলত কেনেকুৱা লাগিছে মই ঠিকে আছো তোমালোকে সবে ভালনে মা ভালনে আৰু ককা ভালে আছেনে ঘৰত সব ঠিক আছে তই আমাৰ কথা ভাবিব নালাগে পিছে তই যে ইমান হুকাই খিনাই গৈছ ভাত চাত নাখাও নেকি ইছ তাৰ কথা শুনা তই মোতকে ডাঙৰ নে মই তোতকে ডাঙৰ হ'ব তহঁতি দুটা এতিয়া কাজিয়া লাগিব বাদ দে শুন কি হ'ল ঘৰত নাই নাথাকোঁতেচোন বৰ মন মাৰি আছিলি এতিয়া লগ পাই যে কাজিয়া ষ্টাৰ্ট কৰি দিলি মাজনী মাৰে তোৰ কাৰণে ৰাতিপুৱাতে উঠি কিবা কিবি বনাই দি পঠাইছে তই লগৰবিলাকৰ লগত ভগাই মেলি খাবি বা কি আনিছা ইমান দিন যে ঘৰৰ খানা খাবলৈ পোৱা নাই নহয় মোৰ বৰ মন গৈ আছিলে খাবলৈ মায়ে তই খাই ভাল পাওঁ বুলি ঔটেঙা দি ঢেকীয়া শাক আৰু পুঠি মাছৰ জোলকণ বনাই দিছে সৰু মানিমুনি আৰু শিঙি মাছৰ জোলখনো দিছে তাৰপিছত খুতুৰা শাক তাৰে ভজা দিছে বুটৰ লগত তাৰপিছত আমাৰ শুনে তই খাই ভাল পাওঁ বুলি ৰাতিপুৱাই মাছ দুজনীমান ধৰি আনিছে মই আমাৰ বাৰীতে মেথি শাক দুডালিমানো লগাইছোঁ নহয় মাৰে চেঙেলী মাছ আৰু মেথি শাকৰ আঞ্জা অকণো বনাই দি পঠাইছে আৰু এটা বস্তু আছে কি তই গেছ কৰ বাৰু মোৰ মাথালে হোৱা নাই কি কচোন জলদি ক মই নকওঁ তই গেছ কৰ পাপা তুমিও নকবা কিন্তু তই কবি নে মাৰ খাবি মই নোৱাৰিছো আৰু ভাবিব শুন তই কেলেনো বাৰু বায়েৰক জোকাৰি থাক মাজনী মাৰে আমাৰ ঘৰৰে হাঁহ আৰু কোমোৰা দি হাঁহ মাংসৰ আঞ্জাকণ তোক দিছে বা শুনিয়ে মোৰ জিভাৰ পানী পৰি গৈছে সব মোৰ ফেভৰেট খানা লৈ আনিছা তোমালোকে তই ৰুমমেট কেইজনীৰ লগত ভগাই মেলি খাবি লগতে এই বা দুজনীকো দিবি ভণ্টিহঁত তোমালোকে আজি ভাতৰ লগত আমি অনা আঞ্জাবোৰ খাই চাবাচোন হয় নেকি পিছে আংকুল আমি এইবিলাক গাঁৱলীয়া খানা নাখাওঁ দেই আমাৰ ঘৰত এনেকুৱা আজে বাজে খানা নচলে আমি কেপচিকাম খাওঁ বিন খাওঁ এক্সেট্ৰা যিবিলাক মানুহ টাউনত থাকে টাউনৰ মানুহে খোৱা খানা আমি খাওঁ হয় নেকি তোমালোকে টাউনীয়া খানা খোৱা ঠিক আছে বাৰু কোনো কথা নাই এদিন আমাৰ গাঁৱৰ খানাবিলাকো খাই চোৱাচোন নিশ্চয় ভাল পাবা শ্ৰেয়া কাৰ পাল্লাত পৰিলো বে গাঁৱলীয়া আউটডেটেড ভূত কেইটামান কিবা এটা ক তই একচুৱেলি গাঁৱলীয়া খানাবিলাক আপোনালোকে গাঁৱতে ৰাখি আহিব লাগে ন ইয়াত কিয় টাউনৰ হোষ্টেলত এইবিলাক আনি পৰিৱেশটো বেয়া কৰিব লাগে আপোনালোকে মাফ কৰিব মোক মুখৰ ওপৰত কোৱা বাবে আপোনালোকে গাঁৱলীয়া খানা নাখাব পাৰে কিন্তু সেই বুলি আপোনালোকে গাঁৱৰ পৰম্পৰাগত খাদ্যক ইনচাল্ট কৰিব নোৱাৰে আৰু এটা কথা খোৱা খাদ্যৰ ওপৰত ভিত্তি কৰি এজন মানুহক কেনেকৈ আপুনি গাঁৱলীয়া বা টাউনীয়া অপবাদ দিব পাৰে আৰু আপোনালোক টাউনৰ মানুহবিলাকে যে শাক পাচলি কিনি মেলি খায় এইবিলাক ক'ৰ পৰা আহে বুলি ভাবিছে সকলোবোৰ গাঁৱৰ পৰাই আহে এইজনীৰ মুখখন কম নহয় এহেকা দিব লাগিব এজনীক বাপেকে বল যাওঁ এতিয়া ইয়াৰ পৰা দেতা আৰু ভাইটি তোমালোক এতিয়া যোৱাগে নহ'লে ঘৰ পাওঁতে বহুত ৰাতি হ'ব আজি মই লগৰ কেইজনীৰ লগত তৃপ্তিৰে ঘৰুৱা এসাঁজ খাম